নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কৰিম শীৰ্ষাসন। তেন্তে বলকচোন আমি আসনটো আৰম্ভ কৰোঁ। শীৰ্ষাসন কৰিবলৈ হ'লে আপুনি প্ৰথমতে বজ্ৰাসনত থাকিব লাগিব। তাৰপিছত দুইখন হাতৰ ফিংগাৰ্ছ ইণ্টাৰলক কৰি পেলাই মেটত ৰাখি তাৰ ওপৰত আপোনাৰ মাথাটো প্লেচ কৰিব লাগিব। তাৰপিছত আপোনাৰ দুইখন ভৰিৰ আপুনি লাহে লাহেকৈ ওপৰলৈ উঠাই দিব লাগিব। তাৰপিছত আপুনি আকৌ নৰ্মেলকৈ উশাহ নিশাহ লৈ থাকিব লাগিব। জাষ্ট ইনহেইল এণ্ড এক্সহেইল। তাৰপিছত আপুনি লাহে লাহেকৈ ৰাইট লেগখন তললৈ লৈ আহিব লাগিব। তাৰ লগে লগে লেফ্ট লেগখন লৈ আহিব লাগিব। তাৰপিছত আপুনি বজ্ৰাসনলৈ আহিব লাগিব। এতিয়া আমি আহিছোঁ শীৰ্ষাসনৰ বেনিফিটছৰ ওপৰত। শীৰ্ষাসন কৰিলে আপোনাৰ কি বেনিফিট হ'ব পাৰে। শীৰ্ষাসন কৰিলে আপোনাৰ মেমৰি পাৱাৰ বাঢ়িব, নাৰ্ভাছ ছিষ্টেম ষ্ট্ৰং হ'ব, হয়নে? তাৰপিছত আপোনাৰ যোনটো কনচেনট্ৰেশ্যন পাৱাৰ থাকে সেইটো বহুতখিনি ইম্প্ৰুভ হয়। তাৰপিছত আপোনাৰ যেনেকৈ হৈ গ'ল হাৰ্নিয়া, কিছুমানৰ চেমিনেল উইকনেছ থাকে, সেইবোৰ কিয়ৰ কৰাটো শীৰ্ষাসনে বহুত সহায় কৰে। তাৰপিছত আপোনাৰ পিটুইটাৰী গ্লেণ্ড, তাৰপিছত আপোনাৰ থাইৰইড গ্লেণ্ড, এইবোৰো আপোনাৰ বহুতখিনি কিয়ৰ কৰে। প্ৰথমতেতো আপুনি শীৰ্ষাসন কৰিব নোৱাৰিব, কিন্তু বেলেগৰ ৱালৰ ছাপৰ্ট লৈ বা কোনো অন্য মানুহৰ সহায় লৈ পেলাই এই আসনটো প্ৰেক্টিছ কৰিব লাগিব। যদি আপুনি কণ্টিনিউৱাছলি এইটো আসন প্ৰেক্টিছ কৰে তেনেহ'লে আপুনি এইখিনি বেনিফিট পাব। এতিয়া আমি আহিছোঁ শীৰ্ষাসনৰ লিমিটেশ্যনছবোৰৰ ওপৰত। শীৰ্ষাসন কোনে কোনে কৰিব নালাগে। শীৰ্ষাসন হাই ব্লাড প্ৰেছাৰ বা BP থাকিলে আপোনাৰ শীৰ্ষাসন কৰিব নালাগে, বা হাৰ্টৰ কিবা ট্ৰাবল থাকিলেও কৰিব নালাগে। তাৰপিছত আপোনাৰ চকু, নাক বা কাণৰ যদি কিবা প্ৰব্লেম আছে তেতিয়াহ'লেও শীৰ্ষাসন কৰিব নালাগে। তাৰপিছত আপোনাৰ মহিলাসকলৰ যেতিয়া মেনষ্ট্ৰুৱেল চাইকেল চলি থাকে তেতিয়াও শীৰ্ষাসন মহিলাবোৰে কৰিব নালাগে, আৰু প্ৰেগনেণ্ট মহিলায়ো শীৰ্ষাসন কৰিব নালাগে। এইখিনি হৈছে আপোনাৰ লিমিটেশ্যনছ শীৰ্ষাসনৰ। তেন্তে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈ পেলাই আজিলৈ ধন্যবাদ।